লখাই কৰা আইসকো লগত লৈ কিন্তু মোৰ পক্ষে ৰাষ্ট্ৰদোষ কাম গতিকে মই অতি
জীৱনৰ প্ৰথম প্ৰেম কংগাৱতীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। এই বেদনাৰ পৰা কৰিবলৈ এই ক্ষমতালৈ আহিলো। এতিয়া ৰত্নাৱলীয়ে মোক বিশ্বাসঘাতকতা কৰি গুচি গ'ল। মোৰ কন্যা ৰখাই লোৱাটো মই হেৰুৱালো। আৰু নিজ হাতেৰে মই নিজ মৃত্যুক হত্যা কৰিলো। এইবোৰ মোৰ লগত কি হৈ আছে? আৰু কিমান খেল কিন্তু যি ঘটনা নিয়ন্ত্ৰণৰ অধীন, কিন্তু এই অপৰাধ মই মহাপাপ কৰিছো। শাস্তিৰ প্ৰয়োজন। শাস্তিয়ে মোক সামান্য শান্তি প্ৰদান কৰিব। শাস্তি দিয়াৰ প্ৰকৃত অধিকাৰ ঈশ্বৰৰ বাপৰ প্ৰাৰম্ভিকৰ বাবে তোৰ বাপৰ প্ৰায়শ্চিত্তৰ বাবে লগতে তোৰ মানসিক শান্তিৰ বাবে এটা কাৰ্যৰ পৰামৰ্শ দিছে।
তেওঁ কৈছে তই তই পাপৰ প্ৰায়শ্চিত্ত হিচাপে বেতনাৰ পৰা দূৰলৈ এই ওচৰ চুবুৰীয়া অঞ্চলত তই তই নিজ হাতেৰে 12টা পুখুৰী খান্দিব লাগিব। কিন্তু তই সেই 12টা পুখুৰী এনেকৈ খান্দিব লাগিব যাতে কোনো প্ৰাকৃতিক দুৰ্যোগে তাক পুতি পেলাব নোৱাৰে। আৰু ভৱিষ্যতে সেই পুখুৰী নামে হাৰিমুক্ত পুখুৰী নামে জনা যাব। মই এই পৰামৰ্শ আৰু এটা কথাও আছে তোৰ পিতৃ প্ৰতাপ চন্দ্ৰৰ আশা আছিল তেওঁৰ মৃত্যুৰ পাছত তই যেন প্ৰতাপবোৰ গ্ৰহণ কৰ। পিতৃক হত্যা কৰি লাভ কৰা ৰাজ্য শাসনৰ দুখ মোৰ নাই পাপ। মোক ক্ষমা কৰিব। ৰাজ্য পৰিচালনা কৰাৰ মোৰ আৰু কোনো ইচ্ছা নাই। আৰু ৰাজ্য শাসনৰ সেই ভাৰৰ পৰা মই নিজকে মুক্ত কৰিব খুজিছোঁ। সেয়েহে মই এটা কথা ভাবিছোঁ। এই বিশাল সমাজৰ দায়িত্ব মই মোৰ পুত্ৰ ৰক্তসিংহক অৰ্পণ কৰিম। কিন্তু মই যে অনভিজ্ঞ এই বিশাল ক্ষমতাসমূহৰ অকলে চম্ভালিব নোৱাৰিম বিকাশ। নহয়, তুমি যোগ্য, তুমি পাৰিবা। সিংহক তুমি হাবিৰ মাজৰ পৰা যেতিয়া বিচাৰি উলিয়াইছা মই তেতিয়াই গম পাইছো তুমি পাৰিবা। এই কোনো অনভিজ্ঞ কিশোৰৰ কাম নহয়। আৰু সম্পূৰ্ণ প্ৰতাপপুৰৰ দায়িত্ব মই চামলৰ হাতত গতালো। মানুহ পৰিস্থিতিৰ দাস। কিছুমান পৰিস্থিতিত মানুহে প্ৰতিজ্ঞা আনিবলগীয়াও হয় যাব। সেয়া মোৰ সৰুকালৰ বন্ধু মৃগাংক নহয়। সেয়া মোৰ ৰজাদেউ হাৰিমত্তৰ ৰাণী। মই এই ৰাজ্য ত্যাগ কৰিম। মই গুহালৈ উভতি যাম। কিন্তু গুহা কোমল খোৱাৰ দায়িত্ব মই নলওঁ। গুহাৰ পশ্চিমত অৱস্থিত ডিমৰুৱাৰ গৌৰা পাহাৰত মই সৰু ৰাজ্যবাসী পাম। কিন্তু ৰজা হৈ নহয়, ৰাজ্যৰ মুখীয়া হৈ প্ৰজাৰ মাজত থাকিম। প্ৰয়োজন নহলে মই তৰোৱাল হাতত তুলি লওঁ। কিন্তু
আশীৰ্বাদ দিয়ে